মানে কি বুলি ক'ম মই, তেওঁৰ মোৰ প্ৰাণৰ আৰু তেওঁৰ প্ৰাণৰ বহুত মৰমৰ, বহুত শ্ৰদ্ধাৰ। আৰু জুবিন গাৰ্গ এনেকুৱা এটা মানুহ যিটো মানুহে ছয়গাঁৱৰ এখন মঞ্চত য'ত মানে বহুত বছৰৰ পাছত মোক আকৌ দেখা পাইছিলে, দেখা পাই পেলাই তই গান গাই আছ, বৰ ভাল লাগিলে তোৰ কথা। তাত জুবিন গাৰ্গো গৈছিলে। জুবিন দা তেতিয়া একদম নতুন, একদম নতুন। সেইদিনাখনৰ মুখ্য আকৰ্ষণ খগেন মহন্ত, অৰ্চনা মহন্তদেৱ আছিলে। জুবিন দা তাত গাবলৈ গৈছে আৰু মইতো আৰু নতুন, ক'বই নালাগে। তো তাত জুবিন দাই মোক তাৰমানে তই কাইলৈ ডিজি আহিবিচোন, ডিজিলৈ আহি পেলাই তই মোক লগ কৰিবি এনেকৈ বুলি ক'লে। মই ডিজি গৈছোঁ, ডিজি মিউজিক সেন্দুৰীয়ালৈ, যিটো ষ্টুডিঅ' এন কে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰক মোক চিনাকি কৰি দিছে। ফেমিলিতে তাই, জুবিন দাই এনেও বহুত সৰু সৰুকৈ চুটি চুটিকৈ কয়। মোৰ কাজিন হয়, ফেমিলি হয় তাই, গান গোৱা বাদিব, বহুত ধুনীয়া গান গায় তাই। তো সেই যিটো যাত্ৰা আৰম্ভ হ'ল, সেই যাত্ৰাটো অব্যাহত হৈ আছে। গতিকে তুমি ভাবা কিমান বেছি তেওঁৰ ইম্পেক্ট থাকিব লাগিব মোৰ জীৱনত। এইটো কিমান চনৰ কথা হ'ব এই ছয়গাঁৱত? 97, 1997। চ' গতিকে সেয়াতো, গতিকে তেওঁ মই এটা শব্দত মই ক'বই নোৱাৰোঁ, জুবিন ইজ মাই লাইফ বুলি ক'ব লাগিব। জুবিন গাৰ্গ ইজ মাই লাইফ। তেওঁক গালি পাৰিছিলোঁ, তেওঁৰ কিছুমান কথাৰ লগত মত যেতিয়া নিমিলে তেওঁক গালি পাৰোঁ, কিয় এনেকুৱা কৰা বুলি সোধোঁ। ডেফিনেটলি এনেকুৱা নকৰিবা না, গোটেইখন খেলি মেলি হৈ যায়, তোমাৰ এটা কথাই চব খেলি মেলি লগাই দিয়ে গোটেই বস্তুবিলাক, সেইবিলাকো কৈছিলোঁ। বাট সেইবিলাকৰ ঊৰ্ধত গৈ পেলাই জুবিন গাৰ্গ আছিলে আমাৰ কাৰণে। ন' ডাউট অভিমান কৰিছিলোঁ তেওঁৰ ওচৰত, তেওঁ মনাইছিলেও আমাক। এবাৰতো মই ষ্টুডিঅ'ৰ পৰা নামি আহিছিলোঁ একদম বিৰাট খঙত, আকৌ তেওঁ বল মাফ কৰি দে আৰু কাণত ধৰি পেলাই জোনালী বল ষ্টুডিঅ' বল, তেনেকুৱাও হৈছে। গতিকে আমি খুব আন্তৰিকতা আছিলে, খুব। সৰস্বতী পূজা, লক্ষী পূজা নহয়, সৰস্বতী পূজা আৰু বিশ্বকৰ্মা পূজা ষ্টুডিঅ'বিলাকত পাতে। জুবিন গাৰ্গে আমাক একদম গাড়ীত উঠাই লৈ গৈ পেলাই গোটেই ষ্টুডিঅ'বিলাক আমি ঘূৰোঁ, গোটেই ষ্টুডিঅ'বিলাকত সৰস্বতী পূজা খাব যাওঁ, বিশ্বকৰ্মা পূজা খাব যাওঁ। সেই তেনেকুৱা। জুবিন দাৰ গাড়ী নাছিলে, দেৱ বৰকটকীৰ এখন কণ্টেচাৰ আছিলে, সেইখনত উঠি পেলাই আমি গোটেইবোৰ যাওঁ। দিগন্ত দা, জুবিন দা, মই, মাইনা বা, জংকী বৰঠাকুৰ, তাৰপাছত নৱমেধি চাউণ্ড ইঞ্জিনিয়াৰ, সেই আমি জয়ন্ত পাত্ৰ, সেই তেনেকুৱা আছিলে সেই গোটেই বস্তুটো। মোক আৰু মই একদম টিকলি আছিলোঁ, মই তাৰমানে কাৰোবাৰ নহয় কাৰোবাৰ কোচত বহি যাওঁ আৰু সেইটো আছিলে। বৰ মৰম কৰিছিলে আৰু সেই বস্তুটো লাষ্টলৈকে থাকি গ'ল আৰু। গতিকে সেইকাৰণে জুবিন দা এভৰিথিং, টিচাৰ, মেণ্টৰ, গাইড, ফিলচফাৰ, কলিগ, চব ক'ব লাগিব তেওঁক। আৰু জুবিন দাক আমি আমাৰখিনি বা আমাৰ জেনেৰেশ্যনে বা আমাৰ পিছৰ জেনেৰেশ্যনখিনিও জুবিন দাক এজ এ ছিংগাৰ, এজ এ হিউমেন বিং আমি পাইছোঁ। তেওঁ যিখিনি আমাক দিছে বা দেখুৱাইছে সেইখিনি আমি পাইছোঁ। কিন্তু ঘৰত জুবিন দা হয়তো এজন বেলেগ, আপোনাৰ লগত যেতিয়া ষ্টুডিঅ'ত তেওঁ কাম কৰি থাকে তেতিয়া হয়তো বেলেগ। কাৰণ 1-in-1 আমি জুবিন দাক খুব কমত ক্ষেত্ৰতহে পাওঁ, আপোনালোকে একদম 1-in-1 পাই থাকে ন? চ' সেই জুবিন দা আৰু আমি মঞ্চত দেখা জুবিন দা বা আমি ৰেডিঅ' চেণ্টাৰত যেতিয়া ইনভাইট কৰোঁ জুবিন দা, তাৰ মাজত কিবা পাৰ্থক্য আছেনে, নে সেই একেজন মানুহে আপোনালোকেও পাইছে? আই থিংক জুবিন দাক যেনেকৈ চবেই দেখা পায়, তো সেই জুবিন গাৰ্গজন সেইজন চবতে একে, FM-তো একে, ৰেকৰ্ডিং ছেশ্যনতো একে, চবতে একে। কিন্তু জুবিন গাৰ্গ এজন আছে যিজন জুবিন গাৰ্গ খোল নাখায়। ইটছ ভেৰি ডিফিকাল্ট টু অ'পেন জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ভিতৰত বহুত বস্তু সোমাই থাকে, কিন্তু জুবিন গাৰ্গ কেতিয়াও খোল নাখায়। সেই খুলি অনা কামটো তাৰমানে চবেই নোৱাৰে কৰিবৰ কাৰণে। বহুত কম মানুহৰ আগত তেওঁ খোল খাইছিল, বহুত কম মানুহ। তো সেইজন এজন কিন্তু বেলেগ জুবিন গাৰ্গ। বাকী সেইজন জুবিন গাৰ্গ ইজ ভেৰি ডিফাৰেণ্ট। সেইজন জুবিন গাৰ্গ ফিলচফাৰ, সেইজন জুবিন গাৰ্গ থিংকাৰ, সেইজন জুবিন গাৰ্গ চাইল্ড, একদম সৰু অকণমানি এটা ল'ৰা। বাকী বাহিৰৰ ৱৰ্ল্ডখনৰ কাৰণে যিজন জুবিন গাৰ্গ, সেইজন কিন্তু চবতে একে, ঝেং, যি মন যায় তাকে কৈ দিয়ে, জোকাই দিয়ে, জোকছ কৰে। সেইজন জুবিন গাৰ্গ চবতে একে। আৰু যিটো জুবিন দাৰ কথা আপুনি ক'লে, দ্য থিংকাৰ, দ্য ফিলচফাৰ, সেই পাৰ্টটো আপুনি পাইছেনে জুবিন দাৰ? 100% পাইছোঁ। চ' তাৰ পাৰ্টৰ কিবা এনেকুৱা আছে নেকি যিটো আপোনাৰ খুব ক্ল'জ মেমৰি হিচাপে জুবিন দাৰ থাকি যাব? জুবিন দাৰ বহুত আছে, গান লৈ বহুত পেলাইতো আছে, বহুত মেমৰিজ আছে। বহুত আছে, তেনেকুৱা বহুত মেমৰিজ আছে। আমি যিজন ক্ল'জ জুবিন গাৰ্গ, সেই জুবিন গাৰ্গজনে বহুত কথাত দুখ কৰে, কান্দে, আচ্ছা, বহুত কান্দে, বহুত দুখ কৰে। আৰু যেতিয়া কান্দে একদম সৰু বাচ্ছাৰ নিচিনা হৈ যায়, একেবাৰে কণমানি শিশুটোৰ নিচিনা হৈ যায়। আৰু সেইখিনি সময়ত জুবিন দাই যেতিয়া কান্দে, সেইখিনি সময়ত জুবিন দাই কান্দোতে তাৰমানে বহুত দুখ লাগে,
বহুত দুখ লাগে তেওঁ অসমখনক যেনেকৈ ভাবে অসমীয়াক তেওঁ যেনেকৈ ভাবে সেই ভাৱটো তাৰমানে কাৰো মাজত আমি দেখা নাপাইছিলোঁ প্ৰথম কথা দ্বিতীয় কথা তেওঁ যিটো বুজাব বিচাৰে সেই বস্তুটো যেতিয়া বুজি নাপায় মানুহে তেওঁক যেতিয়া বুজি নাপায় সেই তেতিয়া তেওঁ ঝেং কৰে বস্তুবিলাক সেই তেনেকুৱা তেওঁ বুজাব খোজে বেলেগ এটা তেওঁ যেতিয়া মানুহবিলাকে যেতিয়া মানে সেইটোক লৈ পেলাই যেতিয়া সাংবাদিকসকলে তেওঁক যেতিয়া আলোচনা কৰে বা ক্ৰিটিচাইজ কৰে সেই তেতিয়া তেওঁ তাতে যিটো পজিটিভ কথা থাকে বা প্ৰগ্ৰেছিভ যিটো কথা থাকে সেইটো যেতিয়া তেওঁ যেতিয়া বুজি নাপায় তেওঁ যেতিয়া কথাটো যেতিয়া কনভিন্স নহয় বাকী মানুহবিলাকে তেতিয়া তেওঁ বহুত ঝেং কৰে আৰু তেতিয়া তেওঁ গোটেই মানুহটো একদম বেলেগ এজন মানুহ হৈ যায় চ' বহুত মেমৰিজ আছে তেনেকুৱা বহুত মেমৰিজ আছে আৰু আপোনাৰ আৰু জুবিন দাৰ বহুত গীত ছুপাৰ ডুপাৰ বিহু গীত হিট আছে ষ্টেজ পাৰফৰ্মেঞ্চো আপুনি কৰিছে আমি জানো যে জুবিন দাৰ সময়টো যিটো নৰ্মেল হিউমেন চাইকেল হয় সেইটো নহয় চ' আপোনালোকে সেইটোত এডজাষ্ট কৰিছিলে বা সেইটোলৈ চেঞ্জ কৰিছিলে বা তেনেকুৱা কিবা হৈছিলে নে যে ইউ হেভ টু এডজাষ্ট একৰ্ডিং টু হিজ টাইম কাৰণ আমি চবেই জানো জুবিন দাই যিটো সময় দিব সেইটো এনেকুৱা এটা সময় দিব দিছ ইজ অড টাইম তাৰমানে হিউমেন চাইকলজিৰ টাইম নহয় তাৰমানে চাইকেলটো বাট বহুতে কি কয় নাজানো জুবিন দা ৱাজ অলৱেজ ভেৰি প্ৰটেক্টিভ ফৰ আছ মানে মই তেতিয়াৰ সময়ৰ কথা কৈ আছোঁ ভিতালী বাইদেউ মই তৰালী বাইদেউ তেতিয়া আমি তিনিজনীয়ে আছিলোঁ তাৰপাছত ভিতালী বাইদেউ একদম নৰ্থ গুৱাহাটী ফেৰী পাৰ হৈ যাব লাগে তৰালী বাটো বাৰু অম্বিকাগিৰি নগৰতে থাকিছিলে আৰু মই থাকিছিলোঁ হোষ্টেলত চ' গতিকে আমাৰ লগত তেওঁ টাইমটো সদায় মিলাইছিলে নাই ছোৱালীখিনিক আগতে ৰিলিজ কৰিব লাগে আৰু আমাক ৰিলিজ কৰিবলৈ যাওঁতে কেতিয়াবা আমাৰ দেৰি হৈ গৈছে চাপ'জ তো দেৰি হৈ গ'লে জুবিন দা এনেকুৱা এটা মানুহ আছিলে যিটো মানুহে অ'টো লৈ পেলাই তেতিয়া তাৰমানে আমাক অ'টোত দি পেলাই হোষ্টেলত নমাই থৈ আহি ৱাৰ্ডেনৰ লগত কথা পাতি আহি পেলাই তেনেকুৱা ৰেকৰ্ডো আছে তেতিয়া তেওঁ সেই মানে জুবিন গাৰ্গটো নহয় যিটো জুবিন গাৰ্গক লগ পাবলৈ তাৰমানে মানুহ একদম ৰৈ থাকে পাগল হৈ থাকে সেই সিমানটো নাছিলে জুবিন দা এজন নৰ্মেল ছিংগাৰ বা আৰ্টিষ্ট আছিলে যাক আমি চবেই ভাল পাইছিলোঁ বিকজ অফ হিজ হিউমাৰ বিকজ অফ হিজ জ'কছ আৰু সকলোকে মৰম কৰাৰ যিটো এটা হেৰি তো সেই বস্তুটো আছিলে